নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাইছে তেন্তে গম পাইছে যে যিটো 2020 চনত DHS গ্ৰেড 4 এক্সাম হৈছিল তাৰে কুৱেশ্যন পেপাৰখন মই আপোনালোকৰ মাজত আলোচনা কৰিছিলোঁ। যিটো ইয়াৰ আগৰ ভিডিঅ'টো যিটো ফাৰ্ষ্ট পাৰ্ট আছিলে সেই পাৰ্টটোত মই 1 নম্বৰৰ পৰা 15 নম্বৰলৈকে আপোনালোকৰ মাজত কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু আপোনালোকৰ ইয়াৰ উত্তৰসমূহ জনাই দিলোঁ। আজিৰ যিটো ভিডিঅ' হয় এই ভিডিঅ'টোত তাৰ নেক্সট পাৰ্ট যিটো 16 নম্বৰৰ পৰা 35 নম্বৰলৈ আপোনালোকক কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু ইয়াৰ উত্তৰসমূহ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু গোটেইকেইটা প্ৰশ্ন আপোনালোকৰ কমনেই হ'ব। এইবাৰ অহাৰ বহুতো চান্স আছে। চ' বন্ধুসকল, অকণো সময় পলম নকৰি আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়োঁ। (2020 চনৰ কুৱেশ্যন পেপাৰৰ 16 নম্বৰ প্ৰশ্নটো আছিলে লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াক লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে জনা যায়। 17 নম্বৰ প্ৰশ্নটো হৈছে ছুৱেজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, লোহিত সাগৰ। 18 নম্বৰ প্ৰশ্নটো আছিলে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে বন্ধুসকল এ নম্বৰটো চিলেক্ট কৰা আছে, কিন্তু এইটো শুদ্ধ নহয়। যিজনে এই পৰীক্ষাটো দিছিলে মানে তাৰ পৰা এই পেপাৰখন কালেক্ট কৰা হৈছে, তেখেতে এইটো ভুল কৰি দিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, এমানচেন। এমানচেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল। 19 নম্বৰ প্ৰশ্ন লাক্ষাদ্বীপ তলত দিয়া কোন সাগৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, আৰৱ সাগৰ। 20 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, মহীশূৰ বা মহীশূৰ। 21 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, বন্দে মাতৰম। বন্ধুসকল, এইখিনিতে আপোনালোকে এটা কথা মন দিব, যদি ইয়াতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বুলি ক'লেহেঁতেন তেন্তে আপোনালোকে ইয়াৰ উত্তৰটো দিবলগীয়া হ'ল জনগণ মন। আৰু ইয়াতে যিটো ৰাষ্ট্ৰীয় গীতৰ কথা কৈছে, ত' বন্ধুসকল এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, বন্দে মাতৰম। বন্দে মাতৰম হৈছে নেশ্যনেল ছং আৰু যিটো জনগণ মন হয় নেশ্যনেল এন্থেম। ইয়াতে আপোনালোকৰ পাৰ্থক্যটো ভালদৰে মন দিব। 22 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? ইয়াতে বন্ধুসকল এ অপশ্যনটো শুদ্ধ, ৰাইট চিন দিয়া আছে, কিন্তু এইটো শুদ্ধ নহয়। বড়ো ভাষাটো ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, পাৰ্চী। পাৰ্চী ভাষাটো এতিয়ালৈকে ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত হোৱা নাই। 23 নম্বৰ প্ৰশ্নটো তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, অমৃতসৰ। 24 নম্বৰ প্ৰশ্ন নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। 25 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? বন্ধুসকল, সহজ প্ৰশ্ন হ'লেও বহুতে ভুল কৰে, চ' বন্ধুসকল ভালদৰে মন দিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। 26 নম্বৰ প্ৰশ্ন আছিলে হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, চণ্ডীগড়। 27 নম্বৰ প্ৰশ্নটো আছিলে তলত দিয়া কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, ৱেষ্ট বেংগল বা পশ্চিম বংগ। 28 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, ৰাজ্যসভা। 29 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, জাপান। 30 নম্বৰ প্ৰশ্নটো হৈছে UNICEFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নাম্বাৰ বি নিউয়ৰ্ক। 31 নম্বৰ প্ৰশ্নটো হৈছে মেন ইটাৰ্ছ অফ কুমাউন কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি জিম কৰবেট। জিম কৰবেটে মেন ইটাৰ্ছ অফ কুমাউন কিতাপখন লিখিছিল। 32 নম্বৰ প্ৰশ্ন তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি আগৰতলা। 33 নম্বৰ প্ৰশ্নটো আছিলে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ হিমালয়া। হিমালয়া হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্বতমালা। 34 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি নীলাতিমি। 35 নম্বৰ প্ৰশ্নটো আছিলে মাকালু 1 কাৰ পৰ্বত শৃংগ? অপশ্যন এত আছে হিমালয়, অপশ্যন বিত আছে কাৰাকোৰাম, অপশ্যন চিত আছে আৰাৱলী, অপশ্যন ডিত আছে হাতপুৰা। বন্ধুসকল এই প্ৰশ্নটো আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু উত্তৰটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত মই ইয়াৰ উত্তৰটো কৈ দিম। আপোনালোকৰ উত্তৰটো শুদ্ধ হৈছেনে নাই আপোনালোকে নিজে চাই ল'ব পাৰিব। চ' বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থওক আৰু আহিবলগীয়া ইয়াৰ যিটো নেক্সট পাৰ্ট হয় সেই ভিডিঅ'টোৰ নটিফিকেশ্যন আপোনালোকে সকলোকে আগতে পাই যাব। চ' বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম।